নেপাল মিছন সাকসেসফুলি কমপ্লিট কৰাৰ পিছত ৰয়ে মোক পঠাই দিলে শিলিগুৰিলৈ। শিলিগুৰি মিছনত মোৰ মাকো এজেণ্ট বনাই দিলোঁ আৰু লগতে এটা ফুল্লি গেজেটেড চশমা কিনি দিলোঁ। এইবাৰ আমাৰ মিছন আছিল শিলিগুৰি হংকং মাৰ্কেটত। হঠাৎ আমি দেখা পালোঁ এজন টেৰৰিষ্টে পিছফালে বমৰ বেগটো লৈ ঘূৰি আছে। মই লগে লগে এই খবৰটো পুলিচক ইনফৰ্ম কৰি দিলোঁ আৰু আমি নেক্সট মিছনলৈকে আগবাঢ়ি গ'লোঁ। আমি খবৰ পাইছিলোঁ যে নেপালৰ পৰা বহুত চোৰাং সোণ এই বজাৰত পোৱা যায়। তো সেইকাৰণে আমাৰ লেডিজ এজেণ্টবিলাকক লগাই দিলোঁ, কাৰণ কিয় লেডিজবিলাকে সোণা গহনাৰ আইটেমবিলাকৰ এক্সপাৰ্ট, সেইকাৰণে তেওঁলোকক এই মিছনত লগাই দিলোঁ। ইহঁতক এই মিছনত লগোৱাৰ পিছত মই অন্য এটা মিছনৰ টাৰ্গেট ল'লোঁ আৰু মানুহ এজনক দেখা পালোঁ ফুটা এটাত দুটা বল সোমাই পেডেল মাৰি আছে আৰু লগতে গান গাই আছে, পেডেল মাৰি মাৰি। মায়ে ক'লে যিহেতু মিছনটোত মোক লৈয়ে আহিছা, চশমাটোত দিলিয়ে, এবাৰ ফুল্লি গেজেটেড জোতা এটাও দি দে, সেইকাৰণে দি দিলোঁ। যিহেতু মিছনটোৰ মই স্পেচিয়েল এজেণ্ট আছিলোঁ, সেইকাৰণে এটা বুলেট প্ৰুফ জেকেট ল'ব লগা হৈ গ'ল আৰু গোটেইখিনি চেক কৰিলোঁ জেকেটটোৰ। দোকানীজনে ক'লে যে আপোনাক যদি কোনোবাই বৰফৰ গুলি মাৰে, ঠাণ্ডাৰ গুলি মাৰে, তো আপোনাৰ একো হাৰ্ম কৰিব নোৱাৰে। আমি হংকং মাৰ্কেটত আছিলোঁ যদিও হংকঙৰ মানুহ এজনো দেখা নাপালোঁ। তো দোকানীজনে ক'লে আপুনিয়ে একমাত্ৰ হংকঙৰ মানুহৰ দৰে লাগিছে, তো জেকেটটো আপোনাৰ কাৰণে স্পেচিয়েলি বনোৱা হৈছে, তো জেকেটটো আপুনিয়ে লৈ লওক। জেকেটটোৰ স্পেচিয়েলিটিবিলাক চেক কৰাৰ পিছত তো জেকেটটো মই তাৰ পৰা গাইব কৰি দিলোঁ। বুলেট প্ৰুফ জেকেট লোৱাৰ পিছত মোৰ এটা বুলেট প্ৰুফ চশমাৰো প্ৰয়োজন আছিল, সেইকাৰণে ইয়াৰ স্পেচিয়েলিটিটোও চেক কৰিছোঁ। লেবৰেটৰীৰ ডক্টৰে মোক এটা এটাকৈ চশমা ওলাই দেখাই আছে, তো কোনটো চশমা মোৰ কাৰণে ভাল হ'ব, কোনটো মিছনত গ'লে কি চশমা পিন্ধিব লাগিব সেইবিলাক কৈ আছিল। ফাইনেলি চশমাটো লৈ ল'লোঁ আৰু আমি মিছনটো কমপ্লিট কৰিলোঁ ইয়াতে। আমি যে ৰৰ স্পেচিয়েল এজেণ্ট আছিলোঁ কোনেও গম নাপালে, তো আমি ফাইনেলি মনে মনে ইয়াৰ পৰা ওলাই আহিলোঁ।